নমস্কাৰ, মই সোণমণি গগৈ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি ৰাতিপুৱা প্ৰথমতে শুই উঠি চাহ অকণমানকে খাই ল'লোঁ। তাৰপাছতে পাকঘৰলৈ আহিছোঁ কিবা এটা বনাই খাওঁ বুলি। খাই মেলি মই অফিচলৈ গ'লোঁ। অফিচৰ পৰা আহি মই বাহিৰে মই ভণ্টিৰ যিহেতু বিয়া আছিলে, মানে ভণ্টি নহয় দাদাৰ ছোৱালীজনীৰ বিয়া, ত' বিয়ালৈকে গ'লোঁ। চাওকচোন তাইক ইমান ধুনীয়া লাগিছে দেখিবলৈ আজি। তাৰপাছত তাই অকণমান ফটোশ্বুট কৰিলে। তাইক ফটোশ্বুট কৰোঁতে লাজ লাগিছে বোলে, সেইটো কাৰণে চাওকচোন কেনেকৈ যে হাঁহি দিছে সি লাজতে। তাৰপাছত ময়ো ভিতৰলৈ গৈ মেখেলা চাদৰ এযোৰ পিন্ধি আহিলোঁ, যিহেতু বিয়ালৈ বুলি ধুনীয়া মেখেলা চাদৰ এযোৰ লৈ থৈছিলোঁ, আৰু বিয়া বুলিতো মেখেলা চাদৰ এযোৰ পিন্ধিমেই, তো পিন্ধিলোঁ। আৰু বিয়া ঘৰততো নাচ গান নোহোৱাকৈতো থাকিব নোৱাৰি। চাওকচোন কি ধুনীয়াকৈ নাচিছে বৌহঁতি।